নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টিত মই আপোনালোকৰ আগত প্ৰটিনৰ বিষয়ে প্ৰটিননো কি আৰু আমাৰ দেহৰ প্ৰটিনে কেনেকুৱা কাম কৰে এই সকলোবিলাক কথা আলোচনা কৰিছিলোঁ আজি আপোনালোকৰ আগত কমপ্লিট প্ৰটিন আৰু ইনকমপ্লিট প্ৰটিনৰ মাজত ডিফাৰেন্স কি লগতে আমি দৈনিক কিমান পৰিমাণৰ প্ৰটিন খাব লাগে আৰু কি খাদ্যৰ পৰা আমি কিমান পৰিমাণৰ প্ৰটিন আহৰণ কৰিব পাৰোঁ এই সকলোবিলাক কথা মই আজি এই ভিডিঅ'টিত আপোনালোকৰ আগত উল্লেখ কৰিম আমি ইয়াৰ আগৰ ভিডিঅ'টিত 9টা এসেনশিয়াল এমিনো এচিডৰ বিষয়ে পাইছোঁ আৰু যিবিলাক খাদ্যত এই গোটেই কেইটা মানে 9টা এসেনশিয়াল এমিনো এচিড পোৱা যায় তাক আমি কমপ্লিট প্ৰটিন বুলি কওঁ আৰু জন্তুজাত খাদ্য যেনে মাংস মাছ কণী গাখীৰ লগতে সয়াবিনতো আমি এই গোটেই কেইটা এসেনশিয়াল এমিনো এচিড পাওঁ সেইকাৰণে ইয়াক আমি কমপ্লিট প্ৰটিন বুলি কওঁ কিন্তু ইনকমপ্লিট প্ৰটিনত কি হয় গোটেই কেইটা এসেনশিয়াল এমিনো এচিড পোৱা নাযায় যেনে বাদাম উদ্ভিদজাত খাদ্য যেনে বাদাম বুট মগু ৰাজমা বা দাইল হওক চাউল আটা এনেকুৱা খাদ্যত গোটেই কেইটা এসেনশিয়াল এমিনো এচিড পোৱা নাযায় সেইকাৰণে ইয়াক আমি ইনকমপ্লিট প্ৰটিন বুলি কওঁ এতিয়া আমি দৈনিক হিচাপত কিমান পৰিমাণৰ প্ৰটিন ল'ব লাগে চাওক সকলো মানুহৰ শ্ৰম অনুযায়ী প্ৰটিনৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে এজন সাধাৰণ কঠোৰ পৰিশ্ৰম কৰা লোকৰ ক্ষেত্ৰত এজন কাম নকৰা মানুহতকৈ প্ৰটিনৰ প্ৰয়োজন বেছি হ'ব পাৰে তথাপি ইন জেনেৰেল চাব গ'লে আমাৰ মিনিমাম আমি কি কৰিব লাগে পাৰ কেজি আমাৰ 1 গ্ৰামকৈ বা 1.2 গ্ৰামকৈ প্ৰটিন ল'ব লাগে অৰ্থাৎ যদি মোৰ ওজন 60 কেজি হয় আৰু সেই 60 কেজিত যদি পাৰ কেজি যদি আমি 1 পৰা 1.2 গ্ৰাম প্ৰটিন লওঁ তেতিয়াহ'লে আমাক প্ৰটিনৰ প্ৰয়োজন হয় প্ৰটিন লোৱা যায় 60 পৰা 72 গ্ৰাম এইখিনি পৰিমাণৰ প্ৰটিন এইখিনি ওজনৰ আমি মিনিমাম ল'ব লাগে ইয়াৰ উপৰি যিবিলাক মানুহে দৈনিক কঠোৰ পৰিশ্ৰম কৰে যেনে দৌৰবিদ হওক বা এথলীট বা জিম কৰা বডি বিল্ডাৰ লোকবিলাকৰ তেনেকুৱা লোকে কি হয় পাৰ কেজি ওজনত 1.5 পৰা 2 গ্ৰাম প্ৰটিন ল'ব পাৰে অৰ্থাৎ 60 কেজি ওজনৰ এজন কঠোৰ পৰিশ্ৰম কৰা লোকে 1.5 to 2 গ্ৰাম প্ৰটিন ল'ব পাৰে অৰ্থাৎ টোটেল 90 পৰা 120 গ্ৰাম প্ৰটিন ল'ব পাৰে এতিয়া আমি দৈনিক কিছুমান প্ৰটিন জাতীয় খাদ্য খোৱা প্ৰটিন জাতীয় খাদ্যত কিমান পৰিমাণৰ খাদ্যত কিমান পৰিমাণৰ প্ৰটিন পাব পাৰোঁ তাৰ বিষয়ে এটা এভাৰেজ উলিয়াই এখন লিষ্ট বনাইছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ধন্যবাদ